ওয়েলকাম বেক টু মাই চেনেল হুনু ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম মই ভাপত দিয়া মাছ। এয়া ভাপত দিয়া মাছ বনাবলৈ মই মাছ লৈছোঁ 4 পিচ। মাছ কেইপিচ এঘণ্টামান আগতেই নিমখ লগাই থৈছোঁ আৰু মোক লাগিব এয়া এমুঠি ধনিয়া আৰু এটা বিলাহীটো একেবাৰে বেছি পকা নহয় আৰু কেইফুটামান নহৰু, অকণমান আদা, পকা জলকীয়া 4টা আৰু নেমু। ধনিয়া মুঠি, নহৰু কেইফুটা, আদা ডোখৰ, জলকীয়া আৰু বিলাহীটো মই মিক্সিত প্ৰথমে গ্ৰাইণ্ড কৰি ল'ম। এইখিনি পেষ্ট বনাই ল'লোঁ মিক্সিত। এতিয়া ইয়াতে দি দিম এনেকৈ আৰু এইটোত অকণমান পানী ঢালি পানীখিনি দি দিম। এইখিনি ইয়াতে দি দিম। আৰু ইয়াত এতিয়া মই নিমখটো আগতে দি থৈছোঁ, সেইটো কাৰণে অকণমান নিমখ দিম। আৰু অকণমান কেঁচা মিঠাতেল দি দিছোঁ। গেছটো জ্বলাই কেৰাহীটো পাতি দিছোঁ আৰু ইয়াত 1.5 গিলাচমান পানী দি দিম। এয়া পানী দি দিছোঁ। পানীখিনি এতিয়া উতলিবলৈ ৰাখি দিম। এয়া পানীখিনি উতলিলে এতিয়া মই মাছখিনি কেৰাহীটোত এনেকৈ বহাই দিম আৰু ইয়াত এখন ঢাকনি দিম। এনেকৈ ঢাকনখন দি মই ইয়াৰ ওপৰত এনেকৈ শিল দি দিম। শিলকেইটা এনেকৈ দি যাতে বাতিটো ইফাল সিফাল হৈ পানী সোমাই নাযায় ভিতৰত, আৰু ঢাকনিখন ঢাকি এনেকৈ আধা ঘণ্টামান গেছটো অকণমান মিডিয়ামত ৰাখি সিজিবলৈ দিম। এতিয়া আধা ঘণ্টামান পাছত ঢাকনিখন ঢাকি থৈ উলিয়াই থৈছোঁ। শিলকেইটা গৰম হৈ থাকে, সেইকাৰণে কাপোৰ এখন এনেকৈ উঠাব লাগিব। বহুত গৰম হৈ আছে। মাছখিনি চাওঁ। ইমান ধুনীয়াকৈ ভাপত সিজি আছে নহয়, আৰু এটা বহুত ধুনীয়া গোন্ধ ওলাইছে। আমাৰ মাছ ৰেডি হৈ গ'ল, ভাপত দিয়া মাছ। মই ঢাকনিখন দি গেছটো অফ কৰি দিওঁ আৰু 5 মিনিটমান কাৰণে এনেকৈ ৰাখি দিম। এইফালে মাছটো মাথা আৰু নেজডোখৰ ফ্ৰাই কৰি আছোঁ। এয়া মোৰ ভাপত দিয়া মাছ ৰেডি হৈ গ'ল। এতিয়া ইয়াত অকণমান নেমু চেপি দিওঁ। আজিলৈ ইমানতে সামৰিছোঁ।
মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে।